অ প্ৰিয়া তুমি ক'ত আছা অ ইয়াত দেখোন কোনোই নাই আমি আছো বে আর তোতে মোক কিয় ডাঙৰ কৰিছে হেল্ল' অ ভাই ক'ত আছ তই ফুৰিবলৈ আহিছো কিয় বা তাৰ মানে মই বাৰে বাৰে তয়াক কল কৰি আছোঁ তাৰ মোবাইল চুইচ অফ আপুনি তোৰ লগতে আছে নেকি নাই নাই তেওঁতো আজি মোকো ফোন কৰা নাই ঠিক আছে তেন্তে ৰাখিছোঁ ঠিক আছে মোক ফোন কৰিলে জনাই দিম এৰা সন্ধিয়া ৮ বাজিলে দয়াৰ দেখোন আজি কোনো খা খবৰেই নাই আহিব চাগে এই কোনোবা বন্ধুৰ লগত হয়তো লগ পাব পাৰে নহ'লেতো সি ইমান কৰি আহি পায়েই মই অলপমান কওঁ দে এই পুৱাৰে পৰা মোৰ কঁকালখন অলপ বিষাই আছে সিওতো এতিয়া অলপ ডাঙৰ হৈছে ভগৱান কি কৰিলা তুমি আমাৰ এই নিষ্ঠুৰ প্ৰেমক প্লিজ দয়া ঘূৰাই দিয়া প্ৰভু আমাৰ এই নিষ্ঠুৰ প্ৰেমক মহাপাপে কৰি নুতুলিবা প্ৰভু মাজনী মাজনী তুমি কিমান কান্দি থাকা তোমাৰ সঁচা প্ৰেম ভাল পোৱাই দয়াক আকৌ আনি দিম তুমি নাকান্দিবা মাজনী তুমি নাকান্দিবা তুমি তুমি কি কৰিছা মাজনী তুমি নাকান্দিবা তোমাৰ সঁচা প্ৰেম ভাল পোৱাই দয়াক আকৌ আনি দিব তোমাৰ ওচৰলৈ তুমি ইমান নাকান্দিবা বহাচোন ৰবা 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 তুমি অকণমান ৰবা মই তোমাক ফোন কৰি আছো কোৱাচোন মাজনী সিদিনা কালেশ্বৰণে তোমাক তেনেকৈ কৈ যোৱাৰ পিছত তুমিতো তেনেকুৱা কৰা নাই এইবোৰ কি কৈছা মাজনী তুমি মোৰ একমাত্ৰ ছোৱালী তোমাৰ কাৰণে মই ইমান বেয়া চিন্তা কৰিব নোৱাৰো নহয় আৰু কেতিয়াও নকৰোঁ তুমি এইবোৰ ভাবিব নাপায় যোৱা তুমি ৰেষ্ট কৰা যোৱাচোন আমাৰ দয়া নথকাৰ পৰাই মই তাক সদায় সকলো দেখিয়ে থাকোঁ মই জানো সি আহিব সি নিশ্চয় ঘূৰি আহিব এইবোৰ কথা কৈ নাথাকিবাচোন সেই ল'ৰাটোক সদায় তুমি আলাসত ৰাখিছা এইকাৰণে তোমাৰ মনত তাৰ প্ৰতিচ্ছবি আহি থাকে ঠিক আছে যা ইমান দিনে তই ক'ত আছিলি তই ঠিকই আছ নহয় আপুনি দেখিছে নহয় দয়া আকৌ ঘূৰি আহিছে মই কৈছিলো নহয় সি আকৌ ঘূৰি আহিব দয়া আহিছে বাবা তোমাৰ কি হৈছিল ক'ত আছিল বাবা দেউতা মা এইবোৰ বৰ দীঘলীয়া কাহিনী মই আপোনালোকক সকলোবোৰ ক'ম তাৰ আগতে মই অলপ ফ্ৰেছ হৈ লওঁ
লোৱা মই তেনেহ'লে তোমাৰ কাৰণে একাপ চাহ বনাওঁ চোৱা চোৱা Sama Pia Taiba সেইজনীৰ কথা আৰু তই ভাবিব নালাগে বুজিলি তাইৰ বিয়া বেলেগৰ লগত ঠিক হ'ল হয় নেকি মই জানোৱেই তাই তেনেকুৱা কৰিব বুলি আচ্ছা মা মই তেনেহ'লে অলপ ওলাই যাওঁ চাহ খাই যোৱা নালাগে মা মই আগত গৈয়ে আহোঁ যোৱা আহিলে মানে আৰম্ভ হ'লেই আঠশ কৰোঁ কি কৰি আছ আৰে দুয়া ইমান দিনৰ মূৰত আজিহে মনটো অলপ ভাল লাগিল অলপ ফুৰি আহোঁ অলপ বহ ড্ৰেছ চেঞ্জ কৰি ব'লা বহুদিন হ'ল পিয়াক দেখা পোৱা নাই মোৰ নাই তাৰ ঘৰলৈকে যা এইবিলাক বাদ দিয়া তাৰ বেলেগৰ লগত বিয়া ঠিক হৈছে তথাপি এইবাৰ লগ পোৱা হ'লে ভাল আছিল মোৰ না তই মাতি দিবি অঁ ঠিক আছে বলছো কোনচোন এইফালে কোন আহিছে যোৱা সেই তোমাৰ কাৰণে ৰখি আছে চালেহে গম পাবা আৰু মোক কিয় মাতিছা তই ক'ত আছিলি তই ইমান দিন? তই ঠিকেই আছ না মোক নোকোৱাকৈ কিয় দূৰলৈ গৈছিলা আছোঁ মই ঠিকে আছোঁ প্ৰশ্ন বহুত আছে কিন্তু উত্তৰ চাগে এটাই কি প্ৰশ্ন সিদিনা তই মোক নদীৰ পাৰলৈ মাতি কিয় অহা নাছিলি তেতিয়াহ'লে ক'ত আছিলি তই ইমান দিন? কি হৈছে তোমাৰ কোৱাচোন কোৱা মোক কিয় নক'লা? মোৰ বহুত ডাঙৰ কথা শুন তেন্তে সিদিনা সেই আবেলিপুৰত সেইটো কি বস্তু যায় আহক আছো মই আৰে এইটো মানুহ দেখোন যাচোন মোৰ চিনা যি আছে এইটো যিয়ে আছে এই এইবিলাক ঝামেলা নকৰোঁ আমি ব'লা যাওঁ আমি এই নহয় ৰ'বা এই ব'লা এই ৰ'বা আমাৰ অকণমান সহায়ৰ কাৰণে ইয়াৰ জীৱনটো বাচিব পাৰে যাচোন চা এইটো জিন্দে আছে ব'লা ব'লাচোন ওপৰলৈ যাওঁ ব'লা
মই এতিয়া ক'ত আছো ৰ'বাচোন ৰ'বা আপুনি কোন হয় মোৰ নাম দয়া হয় তাৰমানে হয় নেকি অঁ আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ সেই ফুটিয়ে পাৰা কিন্তু মই ইয়াত কেনেকৈ আহে শুনা সিদিনা নদীৰ পাৰত মই দাদাই মাছ মাৰি থাকোঁতে হঠাৎ তোমাক নদীৰ কাষত দেখা পাওঁ আৰু দেখা পাই তাৰ পৰা তুলি আনিলোঁ কিন্তু কোৱাচোন তোমাৰ কি হৈছিল আৰু কিয় নদীৰ পাৰত পৰি আছিলা এই বিষয়ে মোৰো ইমান জ্ঞান নাই কিন্তু সিদিনা সেই নদীৰ পাৰত কি হয় নেকি চা ভैয়া সিহঁতেও দৌৰা আৰু তইও দৌৰা সিহঁতে যদি তোমাক মাৰিব পাৰে তুমি কিয় নোৱাৰিবা ইহঁতে যি শাস্তি দিছে তোমাক সেই শাস্তিৰ প্ৰতিদান তোমাক দিবই লাগিব তাৰ কাৰণে তুমি আমাৰ ওচৰতে এজন প্ৰশিক্ষক আছে তাতে অলপ তুমি কৌতুক শিকিবা তাৰপিছত মই তোমাক ঘৰলৈ দিম কিন্তু মোৰ মা দেউতা মোৰ ঘৰ চা দয়া ভগৱানৰ কৃপাত তোমাৰ মা দেউতা চাগে ভালেই আছে তুমি টেনশ্যন কৰিব নালাগে বাৰু বাদ দে এইবোৰ। তোৰ বোলে বিয়া ঠিক হৈছে তইতো গুচি যাবি ন মোৰ তোমাৰ অনুপস্থিত দেউতাই মোৰ বিয়া ঠিক কৰি দিয়ে অঁ যাওঁ মানে মই যাওঁৱে আৰে অ' প্ৰিয়া শুনচোন শুন এইফালে কি হ'ল আকৌ মই বুজি পাইছোঁ। প্ৰিয়া অ' প্ৰিয়া অ' ইয়াত দেখোন কোনোই নেই দয়া ওয়েলকাম মিস্টার দয়া ওয়েলকাম মিস্টার দয়া অ' এইবোৰ তহঁতৰে প্লেন নেকি এইবার শাম তোমাক কোনে বসাল তেনেহ'লে এইবাৰ নেক্সট নাই তহঁতৰ এইবার আমি এই ভুল করেছি পানে পেলাই এইবার শাম চ যাওক কি হয় কি চাই আছো তই ক'ত ৰখি আছ মানুহ হয় তই ইমান নীলাজ বুলি মই কেতিয়াও জনা নাছিলোঁ তোমাক মই মোৰ প্ৰিয় বন্ধু বুলি ভাবিছিলোঁ সেইকাৰণে সকলো কথা তোমালৈ শ্বেয়াৰ কৰিছিলোঁ কিন্তু লাজ লাগে মোক তোমাক দেখিলে বল আজি সৌ ধানৈ পথাৰত তোৰ সকলোবোৰ কাহিনী মই আজি শুনিম ব'লা কি কৰিবি দয়া উপায়ৰ অভাৱতে এইবোৰ কৰিব লগা হৈছে মই একো বুজা নাই কিহৰ অভাৱ তোৰ মানে মনে মনে ময়ো প্ৰিয়াক ভাল পাই পেলাইছিলোঁ কিন্তু তাৰ আগতে তই প্ৰিয়া যে তাক মানে আজি অ' তাৰ মানে ঠিক আছে মই আছোঁ ন সিহঁতে সৌ পথাৰত ফুৰিবলৈ যায় তাৰপিছত ক্ৰমে তহঁতৰ প্ৰেম আগবাঢ়িবলৈ ধৰিলে পিছত যেতিয়া তাৰমানে দুৰ্গা পূজাৰ দশমীৰ দিনা
মই প্ৰিয়াক পলুৱাই লৈ যাম বুলি কিয় এতিয়া এইবোৰ তাৰমানে আমাৰ প্ৰেমৰ কথা প্ৰিয়া দেউতাক কোনোবাই বেয়া এখন লগাইছে মইতো অবাক হ'লোঁ এইবোৰ কথাটো মই লগোৱা নাই কোন হ'ব পাৰে তাৰপিছত মই বিচাৰি পালোঁ আছে হে তুমিও সেইবাবে তহঁত দুজনে সদায় কথা পাতি আছিলি ন কিন্তু কিয় এইবাৰ ময়ো মনে মনে দেহাক ভাল পাইছিলোঁ সিয়ে তহঁতৰ গভীৰ প্ৰেম দেখি মই জ্বলিছিলোঁ তাৰপিছৰ পৰা কৈ যোৱা প্ৰিয়াই এদিন ফোন কৰি থকা সময়তে মই হেল্ল' দয়া ক'ত আছা আজি আবেলি নদীৰ পাৰত আহিবি লাজ নালাগে তহঁতৰ এইবোৰ কৰিবলৈ তই যেতিয়া আকৌ উভতি অহা কথাটো মই গম পালোঁ এইবাৰ মই তোমাক মাতি অনাৰ আকৌ প্লেন কৰিলোঁ আৰু এইবাৰ মই নিজেও তেওঁলোকৰ লগত আহিলোঁ কিন্তু কি প্লেন বিফল হ'ল ন তয়া প্ৰিয়া মোক ক্ষমা কৰি দিবি তহঁতৰ প্ৰেম নিষ্পাপ আৰু মই তহঁতৰ নিষ্পাপ প্ৰেমক কেতিয়াও পাপি কৰি নিদিলোঁ তহঁতৰ প্ৰেম ছিল জুমীয়া ঠিক আছে দে আগলৈ আৰু এনেকুৱা ভুল কেতিয়াও নকৰিবি তই ঐ শুন অহা ডিচেম্বৰ মাহৰ 7 তাৰিখে আমাৰ বিয়া আছে পাৰিলে এপাক আহিবি আৰু তই তুমিও আহিবা বল প্ৰিয়া কলৈ যাওঁ